मुलुगनाङै गिख्रंथाव कर'ना भाइरासनि साग्लोबसारनायनि जाहोनाव सरकारा लकडाउनखौ फिन फोसावनो गोनां जादों, जायनि जाहोनाव हादरनि नोगोरारिफोरा गोब्राब जेंनायाव गोग्लैनांदों। बिब्दिनो चिरां जिल्लानि सदर थावनि काजोलगावनि दावबायारिफोर रोगाग्रा गारि सालायगिरि आरो दावबायारिफोरा दासान्दि सरकारजों फोसावजानाय माखासे आयेन बिबुंथिखौ मानिनानै एबा लकडाउननि जाहोनाव गारि सालायनाय आरो हान्थिनायाव जेंना सोमजिदों। सानै टेम्पु सालायगिरि बिथांमोनहा खौरांगिरिफोरनि सोंथिनि फिननायाव बुङो दि दासान्दि लकडाउननि जाहोनाव सानसेयाव 100 निफ्राय 200 रांखौल' आरजिनो हायो, जायनि थाखाय थाव सोनो, दानसेयारि किस्ति होनो आरो नखर सोलिनायाव गोब्राब जेंनाजों मोगा-मोगि जानांदों होननानै फोरमायदों। बेराफारसेथिं सासे दावबायारियाबो फोरमायो दि दावबायारिफोर गैयैनि जाहोनाव गोबाव सम नेनो गोनां जायो, जायनि जाहोनाव समाय बायदियै मावनांगौ हाबाफारिफोरखौ मावफुंनानै लानो हायै जानानै फैदों। सानसेयाव गैया 110-20 बेबादिल'। थारमाने खस्थ'आव भुगिनानै दं आरो सासे सानै बेबादिल' लांनाय आरो गैया। ओमफ्राय किस्तिफोर दं नामा आरोना? किस्तियाथ' दं दंनाया। बेसेबां? ओरैनोथ' 5,125 थाखा। फाइनफोर दं जादों नामा? फाइनाथ' थाखागोन, मानोथो थाया जानो। किस्ति होनो हायाखैना? उफाय गैया, खस्थ' सोलिनांगोन, माथो खालामनो। सोरनाव बिनानै मोननो, रावनावबोथ' बिना मोनखाया। बुंबाबो लाब गैया, बुङाबाबो लाब गैया। आरो गाबोननिफ्राय 1थासोनिफ्रायनो टटेल लकडाउन होनायनि खोथा होबावदों खोनाखाबाय। माबायदि जागोन सिन्था खालामदों? सिन्था खालामबालाय मा खालामबावनो, सरकारा जेखौ बुङो बेनो जायो, नङा होमबा? जों बुंनायलाय बहा मा जानो, जोंनाथ' जेबो रज'खाया। বর্তমান প্যাসেঞ্জার নাই একবারে, যায় একটা এটা নিয়ে দৌড়ব লাগে, প্যাসেঞ্জারে পাওয়া না যায়। দিনত কিমান হৈছে? নাই, আগত তো ভালোই হয়েছে, বর্তমান নাই। মোটামুটি তেল খরচ উঠে না পরে, আর তো গাড়ি কিস্তি কেনাকা দিল। হ্যাঁ, কেনেকৈ চলি আছে? এটি তো তেল খরচ নেওয়া হয়, এরকম টুকটাক চলি আছে। এটা তো এতেই খাবা লাগে, এতেই তেল ভরাব লাগে। আপোনালোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিবলৈ? এইটো আগত যেনেকৈ লকডাউন আছিল এনেকৈ হ'ব লকডাউন। এতিয়াতো আৰু ঘৰত সকলোৱে ঘৰত বহি থাকে, আমাৰো ঘৰত বহি থাকিব লাগিব। কাৰণ চৰকাৰৰ আইনটো মানিব লাগিব না, এইটো চৰকাৰৰ আইনটো নামানিলে নহয় না। আগত যে লকডাউনৰ পেণ্ডিং হৈছে কিস্তি, আমি আজি কিস্তিৰ ডিটেইলছটো লৈ আহিছোঁ। তে আগৰগিলা বোলে আৰু ফাইন লাগে। এইটো ফাইনটো কিয় দিম? চৰকাৰে লকডাউন দিছে, এইটো মই নিজেতো লকডাউন ফলাও নাই না। চৰকাৰে লকডাউন দিছে, এইটো কিস্তিটো ল'ব লাগিছিল। আপনার কিস্তি যেটো কিস্তিটো ল'ব লাগিছে, তো ফাইনটো ল'ব নালাগে। কিস্তি কিমান আছিল আপোনাৰ? এইটো আমাৰ কিস্তি 6,860 টকা মাহত। আৰু এইটোতো দিবই লাগিব, তো ফাইনটো ল'ব নালাগিছিল। ফাইনটো কিমান হৈ আছে এতিয়া? এখন আগৰ যিটো ফাইন আছে এইটো আমাক আজি গৈছিলোঁ, এতিয়া বোলো একটা কিস্তি 11,000 করে দিব লাগব। শতকৰা 2 টাকা কিমান কৈছে শুনি আহিলোঁ, বলতে 11,002 টাকা কিবা দিব লাগব ফাইনটো। আৰু এতিয়া কিস্তি নিদিলে আৰু ফাইন দিব লাগিব। আৰু এতিয়া যিটো লকডাউন হয় পিছত তো পেণ্ডিং হ'ব কিস্তিটো, পেণ্ডিং হোৱাৰ পিছত তো আৰু ফাইন দিবই লাগিব, উপায় নাই। কাৰণ সুৰঙতো নামানিব না। কাৰণ চৰকাৰ তো ভালেই কৈছে না, বেমাৰৰ কাৰণে তো সুবিধা দিছে, কিন্তু এইটো ফাইনটো ল'ব লাগিছিল। এইটো ফাইনটো ল'ব নালাগিছিল। চৰকাৰটো সবার কাৰণে ভালেই কৰিছে না। এই ফাইন বলে কি বেমাৰৰ কাৰণে, যিটো আমাৰ করোনা ভাইরাস আহি আছে, এইটো কাৰণে বেমাৰটা ভাল লাগে। বর্তমান নাই, আজি মাত্র 200 মান পাই, সারাদিনে 200 টাকা ভাড়া মারছো। এটা তেলে ভরাম না ঘরে দেখাম, উপায় নাই। গাড়ীটো বহুত অসুবিধা, মানে আমি সদায় অহা যোৱা কৰোঁ, বহুত অসুবিধা, মানে গাড়ী নোপোৱা হৈ আছে। টাইমমতে যাব নোৱাৰে। এতিয়া কেনেকৈ যাম? মানে এতিয়া বহুত অপেক্ষা কৰিব লগা হৈছে, পেচেঞ্জাৰ নাই। এতিয়া মই এতিয়া চাওক টেম্পুৱালাও মোক অকলে ল'ব নোখোজে আৰু। ক'ত আহিছিলে আপুনি? ক'ত কিবা কামত আহিছিল? ড্ৰাইভাৰবোৰৰ কিবা হাগ্ৰামা আহিছিলোঁ, কেঁচাৰৰ ড্ৰাইভাৰ। আজি ঘৰত যাব ওলাইছোঁ, গাড়ী নোপোৱা।